এখন বকুলৰ দোকান নেকি মানে আমাৰে দোকান কাৰোবাক কিবা লাগিলে লৈ যাব পাৰে উচিত মূল্যত বস্তু এটা আছিলে আজি পেচেঞ্জাৰ বাৰ্থডে আছিলে এইটো দিলে 120 rupees কালেক্ট কৰিলো নাও আকৌ আজি বহুত দিন হৈ গ'ল চেনেলটো ষ্টাৰ্ট কৰা ভিডিঅ' বনোৱা নাছিলোঁ আজি ভাবিছোঁ ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰোঁ ইউটিউবত ভিডিঅ' দিয়া নোহোৱাই হ'লোঁ তো প্ৰথমত যেনেকৈ আৰম্ভ কৰিছিলোঁ এজ ইট ইজ তেনেকৈ আৰম্ভ কৰোঁ বুলি ভিডিঅ'টো আৰম্ভ কৰিব চাওক ভিডিঅ'টো কেনেকুৱা পাইছে সেইফালে মোক জনাব দেখাবলৈ কি আছে ইউটিউবৰ লাইফষ্টাইলে যিহেতু মোৰ চেনেলটো ডেইলি লাইফষ্টাইলৰ ওপৰত তো ব্লগিংটো সেইটো হিচাপতে বনাইছোঁ বৰ্তমান মই আছোঁ গুৱাহাটী ষ্টেচনৰ আশপাছ এতিয়া যাম নেক্সট বাবুদাৰ তাত ভিডিঅ'টো প্ৰথম হ'ব আৰু দীঘলীয়া সময়ৰ পিছত সেইকাৰণে আজি যথেষ্ট দীঘলীয়া এখন বকুলৰ দোকান নেকি মানে আমাৰে দোকান কাৰোবাক কিবা লাগিলে লৈ যাব পাৰে উচিত মূল্যত বস্তু এটা আছিলে আনিলো ইয়াত কিছু সময় ৰখিম ভিডিঅ'টো কাৰণে Yes, I like to say যদি solo আৰু 11 কৰোঁ তেনেহ'লে মই যিকোনো দিশত এটালৈকে মই যাব পাৰিম not because just because হয়তো ফেমিলিত সেইখিনি মানুহে পৰা নাই সেইকাৰণে মই solo ষ্টাৰ্ট কৰিছিলোঁ আৰু যিখিনি ইউটিউবত আছে তাৰ বাহিৰেও নিজৰ মানুহখিনিয়ে গম পায় যে how I survive still my life ৰাস্তাটো দেখা পাইছে পুৰণা শিৱ মন্দিৰ পেচেঞ্জাৰ লৈ আহিছে ইয়াত ৰৈ আছে আজি বতৰটো খুব বেছিয়ে ভাল ৰ'দ এইমাত্ৰ দিছে এইমাত্ৰ কমিছে যদিও কাতি মাহ পৰত আহি আছে আজি পেচেঞ্জাৰ বাৰ্থডে আছিলে এইটো দিলে 120 rupees কালেক্ট কৰিলোঁ নাও আকৌ যাওঁ বকুলৰ তাত ভিডিঅ'টো কেনেকুৱা পাইছে চাই সেইটো জনাব গোটেইকেইটা প্লেটফৰ্মত কাম কৰি আছোঁ ফেচবুক আৰু ইনষ্টাগ্ৰামত কাম কৰি থকাৰ পিছতো আকৌ ইউটিউবত কিয় আৰম্ভ কৰিলোঁ মই ভাবিছিলোঁ চেনেলটো যিহেতু মোৰ তাত আছেই অলৰেডি তো মই অলপ আগবঢ়াই যাওঁ যিহেতু লং ভিডিঅ' দিবৰ কাৰণে এটাই অপশ্যন যদি দীঘলীয়া ভিডিঅ' লাগে আৰু নিজৰখিনি আগবঢ়াব পাৰোঁ কণ্টেণ্ট তাৰমানে যিটো আহে সেইটোকে ভইচ অভাৰ দি কিন্তু কি কৰিলোঁ কি খালোঁ সেইটোৱে টাইম স্লিপ মানে ভিডিঅ'টো লাষ্ট এণ্ডিং কৰোঁ সেইটো লওক বকুল এতিয়া বকুলদাৰ বস্তু আনি দিয়াৰ পিছত তাত হিচাপটো তাত কৰি আছোঁ তো দীঘল টাইমৰ পিছত প্ৰথম ভিডিঅ'টো দীঘলীয়া ভিডিঅ' এণ্ডিং কৰোঁ কামখিনি কৰিলোঁ বকুলৰ তাত জমা দিলোঁ বস্তু নাও গৈ আছোঁ লাষ্ট ৰাউণ্ড মাৰোঁ চাওঁ কামাই কিমান হয় দেন ভাত খাবলৈ যাম তো আজি ভিডিঅ'টো ইমান কোনে কোনে চাইছে কমেণ্ট এটা জৰুৰ কৰিব